বগা আৰু চাফা দাঁত। বগা আৰু চাফা দাঁত সকলোৱে পচন্দ কৰে। তাৰোপৰিও যদি দাঁতৰ মাজত কোনো ধৰণৰ ফাক নাথাকে তেন্তে দেখিবলৈ আৰু ভাল লাগে। কিন্তু সমুদ্ৰ শাস্ত্ৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাক থাকে তেওঁলোক বেছি সৌভাগ্যশালী হয়। তেওঁলোক আৰ্থিকভাৱেও সবল হয় আৰু চাকৰি ক্ষেত্ৰত উচ্চ পদস্থ হয়। ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা হয় তেওঁলোক অলপ জিদ কৰা আৰু বেছি কথা কোৱা স্বভাৱৰ হয়, কিন্তু এওঁলোক ভাগ্যশালীও হয়। শৰীৰত তিল থকা। আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰ পৰাই তিল থাকে সেইবোৰৰ শৰীৰত স্থিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে। দুয়োযোৰ চেলাউৰীৰ মাজত যদি তিল থাকে তাক সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। ঠিক এনেদৰেই সোঁহাত, সোঁগাল আৰু সোঁচকুত থকা তিলো ভাল বুলি কোৱা হয়। দীঘল নাক। দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয়। যিসকল লোকৰ কাণ সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয় আৰু এই ব্যক্তিসকলৰ কেতিয়াও ধন সম্পদৰ অভাৱ নহয়। হাতৰ তলুৱা। হাত আৰু তাৰ তলুৱা যদি সদায় কোমল আৰু অলপ গুলপীয়া ৰঙৰ হয় আৰু সমতলীয় হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয় তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয়। হাতত ত্ৰিভুজৰ চিহ্ন থকা ভাগ্যশালী হোৱাৰ প্ৰতীক। দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি মনা হয়। ভৰিৰ তলুৱাত সূৰ্য, চন্দ্ৰ, নক্ষত্ৰ, শংখ, চক্ৰ, কমল আদিৰ দৰে যদি চিহ্ন থাকে তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয়। দীঘল আৰু ওখ মূৰ। দীঘল আৰু ওখ মূৰৰ ব্যক্তি যাৰ কপালত অলপ কোচ খাই যোৱাৰ দৰে চিন বহে তেওঁলোক বহুত সৌভাগ্যশালী হয়। তেওঁলোকৰ টকা পইচা কেতিয়াও অভাৱ নহয়।